বহুদিনৰ অন্তৰত কাব্য জগতখনলৈ মই আকৌ ঘূৰি আহিলোঁ। আজি ৰাতিপুৱাতে মই এটা কবিতা লিখি উলিয়ালোঁ আৰু সেই কবিতাটোকে মই আপোনালোকৰ আগত আজি গাই দিবলৈ ওলাইছোঁ। কবিতাটোৰ শিৰোনাম দিছোঁ মই কৈছোঁ হৈছে হ'বই। মই কৈছোঁ হৈছে হ'বই। মই চাওপ্ৰিয় বৰকোঁৱৰ, সভাপতি চৰাইদেউ জিলা সাহিত্য সভা। মই কৈছোঁ হৈছে হ'বই। যমৰ পোৱালিবোৰ মেলি দিছোঁ, গৈছে যাবই, হৈছে হ'বই, ধৰি আনিবই, পিট পিট পাত পাত উজনি নামনি, কলৈ যাবি। বহু ৰূপ বহু কাম, যত অথন্তৰ তহঁতক ডিঙিত গামোচা দিব লাগে, কালপিত তহঁতক ধৰিবই, চলিব একচন, মোৰ দিনত দিন ৰাতি চলিবই। ন্যায় লাগে মোক, শান্তি লাগে মোক, বহল পৃথিৱীখনত ৰূপহী অসমখন লাগে মোক। হৈছে হ'বই, এই জুই জ্বলিছে জ্বলিবই। তহঁত শিয়াল, মোৰ পুলিচ কিন্তু কুকুৰ, শুঙি শুঙি ধান খোৱা নিগনিবোৰ ধৰিবই, ধৰি ধৰি খেলিবই, খেদি খেদি কামুৰিবই। মই কৈছোঁ হৈছে হ'বই, একচন হ'বই। মানুহৰ শত্ৰু মূৰৰ কামোৰণি, এই জুই জ্বলিছে জ্বলিবই। মই কৈছোঁ হৈছে হ'বই। সমাপ্ত।